হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। এয়া আমি যাব ওলাইছোঁ শিৱসাগৰ টাউনলৈ। যোৱাকালি আমি আহিলোঁ শিৱসাগৰলৈ। এয়া হৈছে মোৰ হাজবেণ্ডৰ বন্ধুৰ ফেমিলি। তেওঁলোকৰ লগত অলপ ওলাই আহিছোঁ। ব'লকচোন কি কি চাওঁ আপোনালোকক দেখুৱাম, ঠিক আছে। এয়া আমি উপস্থিত হ'লোঁ চৰাইদেউ মৈদামত। আগতে কেতিয়াও আহি পোৱা নাই, সেয়ে প্ৰথমবাৰ আহিছোঁ। খুবেই ধুনীয়া লাগিছে। প্ৰকৃতিৰ মনোমোহা পৰিৱেশ। সেয়াই হৈছে চৰাইদেউ মৈদাম। তাৰপিছতে আমি এতিয়া আহি উপস্থিত হৈছোঁ এই কাৰেংঘৰ। সেইটো হৈছে কাৰেংঘৰ। বহুতে হয়তো জানে, বহুতে আহিও পাইছে। মই যিহেতু এয়ে প্ৰথমবাৰ আহিছোঁ, সেয়ে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। সেয়া এনেকৈ সোমাই যাব পাৰি। ভালেই লাগিছে আহি। বহুত ধুনীয়া। এয়া ভিতৰ চৰা। সৰুৰ পৰাই শুনি আছিলোঁ কাৰেংঘৰৰ কথা। আজি আহি নিজে চকুৰে চাব পাই খুবেই ভাল লাগিছে। মানুহো আছে যথেষ্টখিনি আজি। এয়া ওপৰৰ পৰা এইখিনি বাহিৰৰ ফালে। এয়া চাওক কি ধুনীয়া লাগে। এয়া চাৰিওফালৰ পৰিৱেশ। খুবেই ধুনীয়া লাগিছে। তাৰপিছতে এয়া আহি আমি পালোহি শিৱসাগৰ পুখুৰী। কিমান যে ডাঙৰ। এয়া আমি গাড়ীৰে গৈ আছোঁ। ভাবিলোঁ তাৰ পৰা অকণমান কেমেৰা কৰি আপোনালোককো দেখুৱাই দিওঁ। আগতে ময়ো মোবাইলত দেখিছোঁ বাৰু, আজি নিজে উপস্থিত হ'ব পাই ভাল লাগিছে। তাৰপিছতে এয়া আমি আহিলোঁ শিৱদৌল। এইটো হৈছে শিৱদৌল। আজি অৱশ্যে বতৰটো ধুনীয়া, ৰ'দো নাই বৰষুণো নাই। এয়া আমি শিৱদৌলত সোমালোঁ। তাৰপিছত এইফালে বিষ্ণু মন্দিৰতো আছে, বিষ্ণু দৌল বুলি কয়। তাতে সোমাই চাকি জ্বলালোঁ। এয়া চাওক বাহিৰৰ পৰিৱেশ। ইয়াৰ পৰা আমি বিদায় ল'লোঁ। এয়া শিৱসাগৰ টাউন।
ইয়াৰ পৰা এনেকুৱা দেখি। এয়া চাওক, তাৰপিছতে আমি আহি পালোহি ৰংঘৰ। এয়া ৰংঘৰৰ বাকৰি। তাৰপিছতে আমি আহিলোঁ এয়া তলাতল ঘৰ চাবলৈ। বতৰটো অলপ ডাৱৰীয়া। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। কিবা যদি ভুল হৈছে তেতিয়াহ'লে নিজৰ বুলি ক্ষমা কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।